ভেকুলীৰ সাধু। এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। সিহঁত অপুত্ৰ আৰু বৰ দুখীয়া আছিল। এদিন গঞা মানুহে মাছ মাৰিবলৈ বুলি পল জুলুকি লৈ উকিয়াই ওলোৱাত বুঢ়া বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভঙা জকা এখন আছিল। তাকে লৈ দুয়ো মাছলৈ ওলাল। বিলত নামি গঞা মানুহে গাইপতি ভাৰে ভাৰে মাছ মাৰিছে। কিন্তু বুঢ়া বুঢ়ীয়ে চবিয়াই চন্দা মাছ এটাও ধৰিব নোৱাৰিলে। শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দণ্ড এখন পাতি লৈ উত্তৰা উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাপ চেৰেক মাৰিলত তাইৰ জকাই এটা ভেকুলী উঠিল। বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে চিটিকি পৰি ভেকুলীটোকে এসেকা দিওঁগৈ বুলি ঘৰলৈ লৈ আহিল। ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠ খৰি এডাল আনি তাৰ মূৰত মাৰ মাৰি দিব খোজোতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে। ককা, মোক নামাৰিবা। মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। বুঢ়াই উত্তৰ দিলে, বাৰু তই মোৰ ঘৰত থাকি বহতীয়া হৈ মোক সোণৰ হোলেং এটা দিবি। মোৰ পথাৰত কিজানি তই শাল কোৰ বাই দিৱই হ'বলা। ভেকুলীয়ে ক'লে, দিম শাল কোৰ বাই ককা, তুমি মোক ৰাখি চোৱাচোন। ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, চোৱাই যাওকচোন ইনো কি কৰে। ই দেখোন বৰ গণ্ডপ্প মাৰিছে। ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে। পিছদিনা পুৱাই বুঢ়াই ভেকুলীক ক'লে, এই যাচোন গৰু হাল লৈ পথাৰলৈ যা, তইনো কি হাল বাৱ চাওঁ। বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ'ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অতাই পথাৰত আলি দিবলৈ লাগিল। এনেতে এজন ৰজা চহৰ ফুৰিবলৈ আহিছিল, লগত মানুহ দুনুহ লৈ। ৰজা আৰু ৰজাৰ লগৰীয়াসকলে ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গছকি আলিটো ভাঙি তহিলং কৰি গ'ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চাই কোনে গালি পাৰিছে। গৰুহালৰ বাহিৰে তাত আন কাকো নেদেখে। বাৰে প্ৰতি গালি পৰা শুনি ৰজাৰ অসহনীয় হ'লত তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ'ল। ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ পৰা উঠি আহি বুঢ়া বুঢ়ীৰ ঘৰলৈ গৈ
বুঢ়া বুঢ়ী সবিশেষ ক'লেগৈ। যেতিয়া ভেকুলীয়ে সকলো ভাঙি পাতি ক'লে, বুঢ়া বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে। ভেকুলীয়ে বুঢ়ীক ক'লে, আই, বেজাৰ নকৰিব। আপুনি মোক এদোণমান মাহ গোট কৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ। বুঢ়ীয়ে সুধিলে, তই গোট কৰাই কি কৰিবি? ভেকুলীয়ে ক'লে, মই যি কৰোঁ কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব। বুঢ়ীয়ে ক'লে, নেলাগে বোপাই, তই গৰু আনিবলৈ যাব নেলাগে। ৰজাৰে সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰ, মৰাহে পৰিবি। মই মৰকীয়াকৈয়ে গৰু আনি যি পাৰোঁ খেতি কৰিম, তই নেলাগে যাব বোপাই। কিন্তু ভেকুলীয়ে একোতে ক্ষান্ত নহৈ যাবলৈ ওলোৱা দেখি শেষত বুঢ়ীয়ে তাক এদোণমান মাহ গোট কৰাই ভাজি দিলত সি তাকে লৈ ওলাই গ'ল। ভেকুলীয়ে জলুঙাত মাহ গোট কৰাই লৈ একোমুঠি খাই খাই এই বুলি বাটে বাটে গাই যাবলৈ ধৰিলে। মাহ গোট কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকো এগাল দিওঁ। মাহ গোট কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকো এগাল দিওঁ। মাহ গোট কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকো এগাল দিওঁ। ভেকুলীৰ কথা শুনি আৰু মাহ গোট কৰাই খোৱাৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু, আনকি মৌ, বৰল, পদু প্ৰভৃতিও তাৰ লগ লাগিলহি। ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোট কৰাই খুৱাই বইজ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি ক'লত সিহঁতে সেই কথা শুনি ৰজাৰ সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগতে গ'ল। ভেকুলীয়ে আটাইবোৰ জন্তুৰে সৈতে মাটিৰ ধূলি উৰুৱাই গুজৰি গুমৰি ৰজাৰ পদূলি পাই ৰজালৈ কৈ পঠিয়ালে যে, ৰজাই মোৰ গৰু উভতাই দিবনে মোৰে সৈতে যুঁজ দিব? ৰজাই মোৰ গৰু উভতাই দিবনে মোৰে সৈতে যুঁজ দিব? ৰজাই যুঁজহে দিম বুলি ক'লত ৰজাৰ সৈন্যৰ সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল। ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল'ৰা মৰিলত ৰজা নিৰুপায় হৈ গৰুহাল লৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলহি। ৰজাই ডিঙিত কাপোৰ মেৰাই ভেকুলীক কাকুতি কৰি ক'লে, যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে, তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য আৰু মোৰ জীক দিম। এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ ৰজাৰ ঘৰতে থাকি বুঢ়া বুঢ়ীকো তালৈ তুলি লৈ গৈ সুখেৰে কাল কটাবলৈ ধৰিলে।